আমি মধ্য কামৰূপ মহাবিদ্যালয় NSSৰ 7দিনীয়া বিশেষ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি বহৰী বজাৰত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকল তথা আমাৰ মহাবিদ্যালয়ৰ NSS গোটৰ যিমানসমূহ স্বেচ্ছাসেৱক মিলি আমাৰ সমাজক কেনেকৈ ড্ৰাগছে নিচাই চানি ধৰিছে আৰু যুৱকসকলৰ জীৱন ধ্বংস কৰিছে তাক দেখুৱাবলৈ আমি এখন সৰুকৈ নাটক প্ৰস্তুত কৰিছোঁ। এই নাটকখন ইয়াতে আমি এতিয়া সম্পাদন কৰিবলৈ আমাৰ ছাত্ৰসকল সাজু হৈছে। আপোনালোক সকলোৱে এইখন চাই অনুধাৱন কৰিব পাৰিব কেনেকৈ এই নিচাই আমাৰ ডেকাসকলক আমাৰ গাভৰুসকলক এটা ধ্বংসৰ ফালে ঠেলি দিছে আৰু এই নিচাই যাতে আমাক ধ্বংস কৰিব নোৱাৰে তাৰ বাবে যদি আমি সজাগ হ'ব পাৰোঁ সেই উদ্দেশ্যে আমি ইয়াত নাটকখন এতিয়া মঞ্চস্থ কৰিম। ধন্যবাদ। পুলিচ প্ৰশাসনক তুই খাতিৰ কৰি আছা, তই আমাৰ মানুহ হৈ ভয় খাই আছা, খাই চান্স কৰা কথা কৈ আছা। हम उसके बाप से भी नहीं डरते और हुन टेंशन नहीं लेने का, अगर कुछ होगा तो मैं संभाल लूंगा। मालखंडी আছে আপুনি নেকি আহক বহক কি মনে কৰে কিবা কামত আহিলে কওকচোন বাৰু মই কিদৰে সহায় কৰিব পাৰিম মোৰ সহায়তা দিলে মই নিশ্চয় সহায় কৰিম বাৰু কওক অলপ সময় ল'ব পাৰে নেকি আপোনাৰ পৰা কওক মানে বিশেষ কামলৈ আহিছোঁ মানে যোৱা 2 বছৰমান আগত আমি এখন আবেদন দিছিলোঁ আপোনাৰ ওচৰত আমি সমাজৰ মুৰব্বী কেইজনে মানে আমাৰ ঘৰা গইনা সমস্যা এতিয়ালৈকে ৰোধ হোৱা নাই ঘৰা গইনা সমস্যাৰ এতিয়ালৈকে সমাধান পোৱা নাই গতিকে সেইটো কথা আমি বাদেই দিলোঁ কিন্তু আমি অলপ শুনিবলৈ পাই আছোঁ যে আপুনি বোলে সেইবিলাকৰ বস্তুৰ লগত অলপ লিপ্ত হৈ আছে দাদা মালবিলাক ক'ত আপোনাক এডভান্স টকা দি থৈ দিছোঁ তুমি পইচা দিছে দাদা দিম দিওঁ মই এটা কথা কওঁ মই ড্ৰাগছ 1 ঘণ্টা ড্ৰাগছ নাপালে একদম কিন্তু কথাটো বেয়া হৈ যাব আৰু এটা কথা শুনক মই ড্ৰাগছত বিৰাট এডিক্টেড তুমি পইচা দিছা তোমাক দিম মই যদি 1 ঘণ্টা ড্ৰাগছ নাপাওঁ কেতিয়াবা আপোনাকে গুলিয়াই দিম মই গম পাই না আপুনি এইবিলাক মোৰ 1 ঘণ্টাৰ ভিতৰত মালটো লাগে এই আপোনাৰ আচল চৰিত্ৰ এই ষড়যন্ত্ৰ আপোনাৰ চাবলৈ আহিছিল আপোনাৰ আচল ৰূপটো আজি ওলাই কৰিছে আজিয়ে চালে আজি ভালকৈ জানি লওক আপুনি যি কৰিব পাৰে আপুনি কৰি লওক আপুনি কি কৰিব পাৰে আমি প্ৰশাসনৰ ওচৰত আমি পুলিচ কেছ কৰিম আপোনাৰ ওচৰত আমি বিহিত ব্যৱস্থা ল'ম আপোনাৰ হেজাৰ সপোন লৈ এই জনসাধাৰণ আপোনাক ভোট দি জিকাই এইখন চকীত বহাই দিছে কিন্তু আপুনি কি কৰিছে এই মানুহৰ সপোন নষ্ট কৰিছে আপুনি সমাজখন ধ্বংস কৰিছে তো আপোনাৰ এনেকুৱা লেতেৰা কামত আমি ঘৃণা কৰিছোঁ किधर जा रहे हैं आप लोग वो के थक गए होंगे थोड़ा रेस्ट लीजिए आप कुछ भी नहीं कर पाओगे আমার কুত্তা বলে ভাষা নাকি তোর নিচিনা কুত্তা বলে ভাষা তোর নিচিনা আমার কুত্তা বলে ভাষা নাকি তই আমাৰ ৰাজা কুকুৰ বুলি কৈ আছা আমাৰ সংগত দুটাহি হয় আপোনাৰ এয়া আচল চেহেৰা কিবা ক'বনে আপুনি ইয়াৰ ওপৰত আপুনি কিবা লুকুৱাবনে হয় এনেকুৱা হৈছে আজি মই চৰকাৰী কৰ্মচাৰী হিচাপে মই চকু থাকিও আজি অন্ধৰ দৰে আমি চলাটো আজি দিন শেষ হ'ল আপুনি চাগে কিবা ক'বনে ইয়াৰ ওপৰত এচিৰ হাৱাটা ইমান দিনেই খালে আপুনি কেতিয়া চাগে আপোনাৰ জেলৰ হাৱা খাব লাগিব আপুনি গমে নাপাব তোমার নিচিনা পুলিশে মোক জেলৰ হাৱা খুৱাব তোমাৰ নিচিনা পুলিশে তোমাৰ এক চুটকিত মই তোমাৰ নিচিনা পুলিচক মই মোৰ পকেটত ৰাখোঁ তুমি কি ঘেণ্টা মোৰ তোৰ লৰাব নোৱাৰিবা মই হাজৰিকা কিনিব চিনি পাওঁতে কি হ'ল তেখেত এজন ডাঙৰ নেতা হ'ল মই তাক এটা কল কৰি আছোঁ শুনিছা হাজৰিকা দা ভালে আছে নেকি আছোঁ পিছে খবৰ পাতি ভাল নাই একো প্ৰব্লেম নাই পিছে মালখিনি হ'ল না নাই হাফ পেমেণ্ট কৰি দিছোঁ বাকীখিনি যিখিনি আছে সেইখিনি আপোনাক মানে মাল ডেলিভাৰী হোৱাৰ পিছত মাল পঠাই দি দিম ঠিক আছে ঠিক আছে দাদা ঠিক আছে ৰাখো যা দাদা আচ্ছা এটা ফোন কৰি তোৰ নিচিনা চাকৰি মোৰ পকেটত ভৰি যাব আপুনি এইটোও নাভাবিব যে এই পৃথিৱীত সত্য কেতিয়াও লুকাই থাকিব সত্য আছে থাকিব ভৱিষ্যতে থাকিব অতীতত আছিল বৰ্তমানেও আছে
সত্যৰ কথা ক'ব লাগে। আপোনাৰ দৰে এই বহুৰূপী এজন মানৱৰূপী দানৱক এদিন নহয় এদিন মোৰ নিচিনা কিমান জন্ম হ'ব, মই যাম কিমান আহিব, মোৰ নিচিনা কিমানজন জন্ম ল'ব, তেতিয়া আপুনি বুজি পাব ইয়াৰ মূল্য। যাওক যি কৰিব পাৰে কৰিব। মোৰ নিচিনা মই চাগে আজি আপোনাক ধৰিব নোৱাৰোঁ, কিন্তু এদিন এনেকুৱা টাইম আহিব আপোনাৰ এই বহুৰূপী মানৱৰূপী দানৱ আপোনাৰ বাহিৰ হৈ যাব। তাৰপিছত আৰু এটা কথা মনত ৰাখিব, আপোনাৰ এই কুকৰ্মৰ সাম্ৰাজ্য, এই সাম্ৰাজ্য এদিন হ'লেও আপোনাৰ ধ্বংস হ'ব, আৰু মোৰ নিচিনা মানুহ এজনে আহি আপোনাৰ এই ধ্বংস কৰিব। আৰু কেতিয়াও নাভাবিব সত্যৰ সদায় জয়। সত্য আছিল, বৰ্তমান আছে, ভৱিষ্যতে থাকিব। আপুনি এইষাৰ কথা মনত ৰাখি আপুনি জীৱনত চলিব। যাওক যি কৰিব পাৰে কৰিব। আপুনি চিন্তা নকৰিব দাদা। মই আহিছোঁ ঘৰত পইচাৰ কাৰণে। মই আজিকালি বেলেগ কিবা খাই থাকোঁ, গম পানা দেখোন। এইবিলাকেই মোৰ জীৱন। মই আজি মাতটোক চাব কাৰণে অহা নাই। তোক কৈছোঁ দেখোন আগত নামি, একদম আগত নাহিব। মোৰ 10 মিনিটত পইচা লাগে, মই ড্ৰাগছ ল'ম, নহ'লে একদম মই পাগলা হৈ যাম। একদম মই পাগলা হৈ যাম, মোৰ একদম 10 মিনিট নহ'লে পাগলা হৈ যাম। এইবিলাক বেলেগ বস্তু তই বুজি নাপাবি ন, সেইকাৰণে মই পইচা কৰি নুবুজো কিয় এইবিলাক। মোৰ 10 মিনিটত পইচা লাগে, মোৰ 10 মিনিটৰ ভিতৰত পইচা দি, পইচা নহ'লে পাগল হৈ যাম, একদম পাগল হৈ যাম। তই মোৰ আগত কিয় মই মাৰ লগত কথা পাতিম, তুই বুজ নাপা। পইচা আজিকালি বেলেগ কিবা লৈ থাকোঁ, ইনজেকশ্যন কিনিব, এইবিলাক মই লৈ থাকোঁ। মা শুন এটা কথা শুন, এইবিলাক মই গম নাপাওঁ। ঘৰে কিবা বিক্ৰী কৰ, নহ'লে হাতৰ আৰুবিলাক বিক্ৰী হ'ল মোক পইচা দিব লাগিব। তই কিয় মোৰ তই ঘুচ। মা এটা কথা কওঁ, তই যদি আজি 10 মিনিটৰ ভিতৰত মোক পইচা নেদা, মই ঘৰেদি গুচি যাম, মই কেতিয়াবা আত্মহত্যা কৰিম। মই আত্মহত্যা কৰিমেই কৈ আছোঁ, মা তই ঘুচ। মই আৰু এইটো ঘৰত জীৱনতো নাহোঁ, তই ঘুচ। মই এইটো ঘৰত জীৱনতো নাহোঁ, মই আত্মহত্যা কৰিম কৈ দিলোঁ। চিন্তা নকৰিব। ভাল হ'ব মা, তুমি যাতে ভাল হ'ব। আসুন তোর দাদাটা করতে কি বল আসুন। বাবা কি হয়েছে? কি হয়েছে বাবা? কেন হয়েছে? কেন হয়েছে বাবা? কি হয়েছে? উঠ। বাবা উঠ। কিমান পিছতে মাতিয়ে নিজৰ সন্তানক পৰিচয়ৰ বাবে মোৰ পৰিচয়ৰ বাবে নিজে নিকে কিমান কষ্ট কৰি কৰে নালাগে মোক সমাজৰে মোক ন্যায় লাগে এই বিজনে মোক ন্যায় যদি আমি আমার সমাজখনে যদি হিংসার পথ বাদ দিই নিজৰ লোভৰ পথ বাদ দি এই ব্যৱসায়ী বন্ধ কৰি যদি মানৱতাৰ হাতে
এখনে মোৰ নিচিনা এজন ছোৱালী পৰিয়ালক সহায় কৰা দেখোন এজন নাৰী বুকু ফুটা হোৱাৰ পৰা বাচি থাকে দেখোন এজন মহিলা হেনৰ হেন্দুৰ উকা হোৱাৰ পৰা বাচি থাকে দুৰ্ভগীয়া মাৰ নিচিনা এগৰাকী মাতৃ একমাত্ৰ পুত্ৰ সন্তান হেৰুৱা বুকুৰ পৰা মুক্তি ৰাখি আছে মোৰ যদি শক্তি থাকিল হয় এই সমাজত বাস কৰা দানৱৰূপী মানৱসকলক এক চুটকিত মাৰি পেলাই এই সমাজত নতুন প্ৰজন্মক এক নতুন ৰূপ ধাৰণ কৰি লৈ হায় মোৰ ভাগ্য হায় সমাজ। কেনেদৰে ড্ৰাগছে এই উঠি অহা যুৱক যুৱতীৰ জীৱন ধ্বংসৰ ফালে লৈ গৈছে আমি সকলোৱে সদায় দেখা পাই আছোঁ। ইতিমধ্যে আমাৰ এই সৰু নাটিকাখনৰ লগত আপোনালোকে সম্পৰ্ক যিখিনি কৰি দেখুৱালে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে আপোনালোকে গম পাইছে যে কেনেদৰে এটা বেলেগ ধৰণৰ ব্যৱসায় দেখুৱাই ভিতৰত তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় কৰি আছে। আমি বিভিন্নজনে দেখা পাওঁ যে তেওঁলোকে দেখাত বেলেগ এখন দোকান দেখুৱায় কিন্তু ভিতৰত তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় কৰে। আমাৰ লগত এনেকুৱা বহুত নেতা আছে যিবিলাকে নেতাত সন্মুখৰ ফালে বেলেগ এখন পৰ্দা আছে কিন্তু ভিতৰ ফালে তেওঁলোকে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থাকে আৰু তেওঁলোকে কিছুমান দুখীয়া সৰু ল'ৰা ছোৱালীক এই ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত কৰায়। কিন্তু দুখৰ বিষয়টো হ'ল সেই দুখীয়া ল'ৰা ছোৱালীবিলাক আমাৰ ল'ৰা আমাৰ ভতিজা আমাৰ ওচৰ চুবুৰীয়া হয়। আজি যদি আমি নিজৰ ল'ৰা ছোৱালী নাইবা ওচৰ চুবুৰীয়া নাইবা ভতিজাৰ যদি অকণমান দায়িত্ব নলওঁ তেতিয়াহ'লে শেষৰ যিটো চিন আমাৰ দেখুৱালে যে কাৰোবাৰ ল'ৰা এজন এই ড্ৰাগছৰ যি নিচা সেই নিচা নোপোৱাৰ কাৰণে সেই ড্ৰাগছ নোপোৱাৰ কাৰণে নিজৰ মায়েক নিজৰ ভনীয়েক নিজৰ দেউতাকৰ সন্মান সম্পত্তি শেষ কৰি হ'লেও ড্ৰাগছ লাগে আৰু তাৰ পিছতো যদি ড্ৰাগছ নাপায় তেতিয়াহ'লে নিজৰ জীৱনটোকে শেষ কৰি দিব। সেই কথাখিনি আমাৰ এই সৰু নাটিকাখনৰ জৰিয়তে ইয়াত প্ৰকাশ কৰিবলৈ বিচৰা হৈছিল। মই গম পালোঁ আপোনালোকে সকলোৱে গম পাইছে যে এই সমস্যাটো আজি মোৰ নহয় আজি সকলোৰে সমস্যা। এই সমস্যাটোত যদি আমি সকলোৱে একেলগে হাত ধৰি যদি আগবাঢ়ি নাযাওঁ আমি যদি সকলোৱে নিজৰ ভইচ যদি ৰেইজ নকৰোঁ আমি যদি ভাবোঁ যে মোৰ নিজৰ ল'ৰাটো দামী মাছ লৈ আহে দামী কাপোৰ লৈ আহে কিনো বেয়া কাম কৰিছে তেতিয়াহ'লে গম পাম যে কালি সেই ল'ৰাজনেও নিজে ধ্বংস হ'ব আৰু ওচৰৰ ল'ৰা ছোৱালীকো ধ্বংস কৰিব। গতিকে এই ড্ৰাগছ যাতে সমূলি আমাৰ সমাজৰ পৰা শেষ কৰিব পাৰোঁ আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে। এইখিনিয়ে চমুকৈ আজি আমাৰ নাটিকাৰ জৰিয়তে আপোনালোক সকলোকলৈ দিব লগা এটা বাৰ্তা। আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাইছে আপোনালোক সকলোৱে গ্ৰহণ কৰিব আৰু আহি থকা দিনত আমি সকলোৱে আমাৰ যি মত আছে সেই মত আমি উচ্চ কৰিম আৰু ড্ৰাগছ যাতে আমাৰ সমাজৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হয় তাৰ বাবে আমি যত্ন ল'ম। এইখিনিকৈ আমি সামৰিছোঁ। ধন্যবাদ। আপোনালোকে চবেই চালে যে মই নিজেই পাঠ কৰিলোঁ মানে মই নিজে এটা লৈছিলোঁ যে ড্ৰাগছ খালে আচলতে কেনেকুৱা চাওক মোৰ বয়স আজি 18 বেছি বয়স নহয় কিন্তু 18 বছৰ বয়সৰ কিন্তু বহুত ল'ৰা বা ছোৱালীও আছে বৰ্তমান সময়ত মানে যি সময়ত মানে শিক্ষা গ্ৰহণ বা শিক্ষা লোৱাৰ সময় সেই সময়ত দেখা যায় যে তেওঁলোকে মানে বিভিন্ন ফুটপাথ গলিত বহি কেনে এইবিলাক খাই থাকে। হয়তো আমি সমাজৰ চবেই চাওঁ কিন্তু আমি তাৰ কাৰণে কোনে মানে এটা যে মানে মাত দিব লাগে বা আমি প্ৰশাসনক জনাব লাগে আমি কেৱল নিজে প্ৰশাসনক দুখ দিওঁ কিন্তু নিজেও যে কৰিবলৈ কিবা এটা কৰ্তব্য আছে আমি সেইটোৰ প্ৰতি দায়িত্ববান নহয়। তো মোৰ বোধেৰে প্ৰশাসন তেতিয়াই শক্তিশালী হ'ব পুলিচ তেতিয়াই শক্তিশালী হ'ব যেতিয়ালৈকে আপোনালোকে নিজৰ মাতটো নিজে মানে প্ৰশাসনক শুনাব যে এইবিলাক বন্ধ কৰিব লাগে। আমি ভাবোঁ যে আপোনালোকে চবেই জানে আমাৰ এইপিনেও মানে বহুত ড্ৰাগছৰ উৎপাত আছে। তো মই ভাবোঁ যে আপোনালোক প্ৰতিজনৰে এটা দায়িত্ব এইটোৱেই যে আমাৰ ওচৰতে মানে বহৰী বা তাৰাবাৰী আৰক্ষী থানাটো আছে আপোনালোকে তাত মানে কমপ্লেইন কৰক। যদি কমপ্লেইনৰ কোনো একশ্যন নলয় তো আপোনালোকে হায়াৰ অথৰিটিত যাওক এছপিত যাওক ডিচিত যাওক লাগিলে আপোনাৰ মুখ্যমন্ত্ৰীলৈকে যাওক কিন্তু কথাটো হ'ল যে আপোনালোকে ঘৰত বহি নাথাকিব। ঘৰত বহি থাকি আজি চাব যে বেলেগৰ ল'ৰাই মানে ড্ৰাগছ খাইছে আপোনাৰ কোনো আহে কোনো নাযায়ও কিন্তু এনেকুৱা এটা সময় আহিব যেতিয়া আপোনাৰ ল'ৰাই খাব তেতিয়া আপুনি কাৰ ওচৰত যাব কাৰণ আপুনি সেইবিলাক প্ৰশ্ৰয় দিছে সেইবিলাক ধ্বংস কৰাৰ কাৰণে আপোনালোকে পদক্ষেপ লোৱা নাই। তো মই ভাবোঁ যে আপোনালোকে ঘৰত বহি নাথাকি সেইবিলাক ধ্বংস কৰাৰ কাৰণে কিবা এটা পদক্ষেপ লওক। এইখিনিয়ে মোৰ ক'বলগীয়া আৰু আমাৰ এই সৰু নাটকত কিবা ভুল ভ্ৰান্তি হ'লে
ক্ষমা কৰিব। এইখিনি কৈয়ে মোৰ সমবক্তব্য সামৰিছোঁ। ধন্যবাদ। আচলতে আমি বিশেষকৈ এটি বাৰ্তা দিব বিচাৰিছিলোঁ আমাৰ মধ্যকমল মহাবিদ্যালয়ৰ ছাত্ৰ একতা তৰফৰ পৰা আৰু NSSৰ গোটৰ পৰা। আমাৰ এই নাটকখন আচলতে যেনেকৈ আমি উপস্থাপন কৰিব বিচাৰিছিলোঁ, হয়তো ক'ৰবাত নহয় ক'ৰবাত অলপ ৰৈ গৈছে, কিন্তু ইয়াত আমি অকল এই নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। সমাজ পৰিৱৰ্তন কৰিবলৈ হ'লে আপোনালোকক লাগিব আৰু সমাজৰ প্ৰতিগৰাকী দায়িত্বশীল ব্যক্তিয়ে যেতিয়া ইয়াত প্ৰতিবাদ কৰিব, তেতিয়াহে এইবোৰ নাইকিয়া হ'ব সমাজৰ পৰা। আজি বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে আমাৰ নিচিনা যুৱ সমাজ এই ড্ৰাগছত আসক্ত হৈছে, ব্যৱসায়ৰ লগত জড়িত, কিন্তু ইয়াৰ কোনো বিহিত ব্যৱস্থা এতিয়ালৈকে পোৱা নাই। বিশেষকৈ আমাৰ কলেজৰ টিচাৰ প্ৰফেচাৰসকলেও লাগি আছে ড্ৰাগছ নিৰাময় কৰাৰ কাৰণে, কিন্তু তাৰ কোনো এতিয়ালৈকে পৰিত্ৰাণ পোৱা নাই। গতিকে ইটো সমস্যা অকল আমাৰ ঘৰৰ নহয়, আপোনাৰ ঘৰৰ নহয়, সকলোৰে সমস্যা এতিয়া হৈছে। গতিকে আমি জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত আমি মাৰ বান্ধি থিয় হ'ব লাগিব আৰু ইয়াত প্ৰতিবাদ কৰিব লাগিব, তেতিয়াহে আমাৰ সমাজ পৰিৱৰ্তন হ'ব। গতিকে ইয়াত যদি কোনো ধৰণৰ ভুলভ্ৰান্তি হৈছে, এইখিনিতে আপোনালোকে অলপ আগলৈকে যাতে আমি ইয়াতকৈ অলপ ভালকৈ কৰিব পাৰোঁ, সেই চিন্তাধাৰা আমাৰ যাতে আশীৰ্বাদ দিয়ে। এইখিনি কৈ মই মোৰ সমস্যা ইয়াতে সামৰিছোঁ। ধন্যবাদ।